ফলাফল ঘোষণাৰ সম্ভাৱনা আছে বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত কাইলৈ ঘোষণা হোৱাৰ সম্ভাৱনা ৰাজ্যিক নিযুক্তি পৰীক্ষাৰ ফলাফল কাইলৈ বা দেওবাৰে ঘোষণা হ'ব পাৰে ফলাফলসমূহ অসমৰ্থিত সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য ৰাজ্যৰ ২৬,০০০ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণাৰ সম্ভাৱনা সেবাৰ তত্ত্বাৱধানত অনুষ্ঠিত হৈছিল নিযুক্তি পৰীক্ষা লাখ লাখ নিবনুৱাই ৰাজ্যিক নিযুক্তি পৰীক্ষা দিছিল ৯ অক্টোবৰত ফলাফল ঘোষণা হোৱাৰ উৰা বাতৰি ওলাইছিল সেবাৰ sevaonline.org ৱেবছাইটত এতিয়া চাব পাৰিব ৰিজাল্ট তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে অনুষ্ঠিত হৈছিল পৰীক্ষা কাইলৈ ঘোষণা হোৱাৰ সম্ভাৱনা আছে ৰাজ্যিক নিযুক্তি পৰীক্ষাৰ ফলাফল কাইলৈ বা দেওবাৰে ঘোষণা হ'ব পাৰে ফলাফলসমূহ অসমৰ্থিত সূত্ৰত এই তথ্য প্ৰকাশ পাইছে ৰাজ্যৰ ২৬,০০০ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণাৰো সম্ভাৱনা আছে সেবাৰ তত্ত্বাৱধানত অনুষ্ঠিত হৈছিল নিযুক্তি পৰীক্ষা লাখ লাখ নিবনুৱাই ৰাজ্যিক নিযুক্তি পৰীক্ষা দিছিল আৰু লগতে এটা উৰা বাতৰি প্ৰকাশ পাইছিল যে ৯ অক্টোবৰত ফলাফল ঘোষণা হ'ব পাৰে কিন্তু যেহেতু কাইলৈ বা ৰবিবাৰে ইতিমধ্যে ফলাফল ঘোষণা হোৱাৰ কথা কোৱা হৈছে